বহু ক্ষেত্ৰতেই বহু কথাৰ মাজতে আমি এটা কথা ভালকৈ উপলব্ধি কৰিব পাৰোঁ যে আমাক সকলো সময়তে সৎ পথত ৰাখিবলৈ সহায় কৰে কিতাপে। কিতাপে আমাক বহুকেইটা বিপথে যোৱা পথৰ পৰা ৰক্ষা কৰে, যেনে আড্ডা পিটাৰ পৰা ৰক্ষা কৰে, আনৰ সমালোচনা কৰাৰ পৰা ৰক্ষা কৰে, আনৰ প্ৰতি হিংসা ভাৱ পুহিবলৈ ৰক্ষা কৰে। গতিকে কিতাপে বহু প্ৰকাৰে আপোনাক আগ্ৰহ দিব, প্ৰেৰণা দিব, সাহস দিব, ধৈৰ্যও দিব। চাবচোন এই মাছমৰীয়া আৰু সাগৰীয় আৰু মাছমৰীয়া কথাবিলাকৰ যিবিলাক কাহিনী পঢ়িছে আপোনালোকে, তাত দেখিছেনে কেনেকৈ কিমান দিন ধৈৰ্য ধৰি আমাৰ মাছমৰীয়াসকলে মাছ আনিবলৈ, মাছ পাবলৈ সক্ষম হয়। তাৰে এজন ছান্তিয়াগোৰ কথা সকলোৱে জানে। তেওঁ কত দিন নিৰাশ হৈ উভতিবলৈ বিচাৰিছিলে, কিন্তু নিৰাশ হ'লেও তেওঁ এই মাছ মাৰি থাকোঁতে, মাছ মৰাৰ পৰাই শেষত তেওঁ কি হ'ল, এদিন এটা ডাঙৰ মাছ ধৰিলে, তাকো হাংগৰে খালে। হাংগৰে মাছটো খাই গোটেই বাকলিটোহে উলিয়াই থ'লে। তথাপিও তেওঁ কিবা এটা লাভ কৰিলেগৈ। এইটো অ'ল্ড মেন এণ্ড দ্য চি কিতাপখন পঢ়িলে আপোনালোকে জানিব। গতিকে মানুহৰ ধৈৰ্য শক্তিটো বঢ়াবলৈ আৰু আশাক পুহি ৰাখিবলৈ এই কিতাপবোৰেও আমাক সহায় কৰে। আশা কেতিয়াও এৰি দিব নালাগে, আশাক এৰি বিপথগামী হ'ব নালাগে। আশাই হেঁচুকি আপোনাক লৈ গৈ থাকিব। যদিহে আপুনি সঠিক পথত, সঠিক চিন্তাত থাকে, আপোনাৰ উন্নতি অনিবাৰ্য।